তো বলক আজি আপোনালোকক দেখুৱাই এখন সভা তো ভিডিঅ'টো অলপ আগৰ পৰা চাওক Good morning everyone and welcome back to my YouTube channel JT's Vlog আৰু এটা বহুত দিনৰ মূৰত নতুন ব্লগ এটা লৈ আহিলো আশা কৰিছো সকলোৱে নিশ্চয় ভালে আছে মানে ভাবিছো আজি অলপ সভা দেখুৱাম মানে আজি আমাৰ ৰাইজৰ সভা আছে বৰগাঁৱৰ ৰাইজৰ সভা এতিয়া নামঘৰলৈকে যাম কি হৈ আছে চাম তাতে আৰু কি কৰি আছে কামবিলাক সো চাও তাতে যায় আৰু অলপ পূজাও কৰিম পূজা কৰিব লাগিব যাই কেনে পূজা হৈ আছে তো চাই থাকক কি দেখুৱাব পাৰো যাই লও Feel uninvited, left home in West LA, I'm not excited, so uninspired, on my way to play the bay while you're alone. This girl's a wonder. তো এতিয়া আহি কেনে বহি আছোঁ নামঘৰত আৰু পূজা এতিয়ালৈকে হোৱা নাই হ'ব আৰু পূজা তো অলপ বহি আছোঁ তো বৰ্তমান এতিয়া নামঘৰত বহি আছোঁ আৰু পূজা হোৱা নাই হ'ব আৰু দেৰি আছে ইফালে চব যোগাৰ কৰি আছে পূজাৰ আৰু বঢ়িয়া পেণ্ডেল চেণ্ডেল দিয়া হৈছে ৰাতি কিবা অনুষ্ঠান হ'ব চাগে কিবা হ'ব ইয়াতে তো এতিয়া বহি আছোঁ অলপমান পিছতকৈ পূজা চূজা কৰিম আৰু এতিয়া পানী তুলিব গৈছে আহি কেনে মানে বস্তুবিলাক হ'ব চাই থাকক তো এতিয়া ঘূৰা হ'ব ভাগৱত আৰু ভাগৱতখন লৈ অহা হৈছে এতিয়া ঘূৰাব মানে অলপ ডাঙৰকৈ হয় ক'ব গ'লে বৰগাঁৱত অলপ ডাঙৰকৈ সভাটো হয় আৰু প্ৰায় এইখিনি সময়তে এই সভাবিলাক হয় হোলীৰ আগতীয়াকৈ সভাবিলাক মানে পতা হয় তো জানেই তো মই আগৰ আৰু এটা ভিডিঅ'ত সভাৰ বিষয়ে দেখাইছিলোঁ ঠিক তেনেদৰে ইয়াতো এনেকৈয়ে কৰা হ'ব মানে ইয়াত কেৱল খালি অলপ ডাঙৰকৈ পতা হয় সভাটো আৰু সেইটো আগৰ সভাটো আছিল আমাৰ কাষৰে সভা কিন্তু এইটো আমাৰ নিজা মানে ৰাজহুৱা সভা হয় আমাৰ নিজৰ ৰাইজৰ সভা তো ঠিক তেনেদৰে কৰা হয় খালি অলপ ডাঙৰকৈ কৰা হয় তো এতিয়া ভাগৱত ঘূৰাই আছে আগৰ ফালে যাই আছে ভাগৱত ঘূৰাই আছে আমিও যাই আছোঁ মানে এইবাৰ অলপ আগতীয়াকৈ হোলী খেলিলোঁ পূৰা ফাকুৱা চকুৱা লগালোঁ কি কৰিম আৰু তো আগৰ ফালে এতিয়া আহি আছে আৰু ইফালৰ পৰা ঘূৰি আহিব তো দেখুৱাই আছোঁ চাই থাকক নে কি কয় চাই থাকক আৰু এতিয়া ভাগৱত ঘূৰাই আহিল আৰু কৃষ্ণ এতিয়া গা ধুৱাব এই কৃষ্ণৰ মূৰ্তিটো ইয়াতে মানে ধোৱা পাখলা কৰা হ'ব তো এইখিনিতে ধোৱা হ'ব তো এতিয়া ভাগৱত ঘূৰোৱা হ'ল আৰু দেখা পালে কৃষ্ণকো গা ধুৱালে চ' এতিয়া বহি আছোঁ অলপমান আৰু ইয়াতে অলপ প্ৰসাদ চসাদ খাম পূজা হৈ আছে এতিয়া অলপমান শান্তিমতে বহোঁ ৰাতিপুৱাৰ পৰা পূৰা ঘূৰি আছোঁ পিছে পিছে ভাগৱতখনৰ পিছে পিছে ঘূৰি আছোঁ এতিয়া অলপ শান্তিমতে বহোঁ আজি একেবাৰে খিচাৰি খাইহে যাম এতিয়া খিচাৰি খাই ঘৰত যাই আছোঁ অলপমান ঘৰত যাওঁ এতিয়া আৰু অলপ দেৰিকৈ আহিম গধূলি বোলে কিবা কিবি আছে হ'ব ইয়াতে নাটক চাটক হ'ব এনেতো নাচাওঁ তথাপিও আহিম এতিয়া ঘৰত যাই আছোঁ অলপমান ৰেষ্ট লওঁ কাৰণ ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ ইফালে সিফালে তো এতিয়া অলপমান ঘৰত যাওঁ অলপ ৰেষ্ট লৈ অলপ দেৰিকৈ আহিম তো এতিয়া ঘৰৰ পৰা আহিলোঁ অলপ মানে আৰু আহিলোঁ নামঘৰলৈ কিন্তু চাব লগা বিশেষ একো নাই তো সেইকাৰণে আৰু নাচাওঁ ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ তো ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু নেক্সট এটা ভিডিঅ'ত লগ পাম তো টিল দেন টাটা বাই বাই ইয়াতে ভিডিঅ'টো শেষ কৰোঁ